সাবস্ক্ৰাইব কৰক ৰাজা ৰিয়েল টিপছ ইউটিউব চেনেল আৰু নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাই থাকিবলৈ নমস্কাৰ আপোনালোকে চাই আছে ৰাজা ৰিয়েল টিপছ ইউটিউব চেনেল আৰু মই ৰাজাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক দেখুৱাম যে মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি এবি আৰু ইবি অসম পুলিচৰ ইণ্টাৰভিউৰ এটা ভিডিঅ'। সব ভিডিঅ'টো ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকক কয় যে মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি অসম পুলিচৰ ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো ফুকন ফিল্ডৰ পৰিৱৰ্তে হিৰতপুৰ ষ্টেডিয়ামত দিয়া হৈছে। এই হিৰতপুৰ ষ্টেডিয়ামত হোৱা অসম পুলিচৰ ইণ্টাৰভিউৰ এটা ভিডিঅ' এইটো। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব আৰু এই ভিডিঅ'টোৰ মাজে মাজে মই আপোনালোকক কিছুমান কথা ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। চাওক, মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো হিৰতপুৰ ষ্টেডিয়ামত দিয়া হৈছে। সেই ষ্টেডিয়ামত এক ৰাউণ্ডত 332 মিটাৰকৈ আছে। 332 মিটাৰ আছে এক ৰাউণ্ডত। আপোনালোকে এই ষ্টেডিয়ামখনত 10 পাক মাৰিব লাগিব 14 মিনিটৰ আগত। গতিকে আপোনালোকক কওঁ যে চাওক, ইহঁতে এক ৰাউণ্ডত সোমাই গৈছে। 1 মিনিট 4 ছেকেণ্ডমান লাগিছে এক ৰাউণ্ডত। এতিয়া 2 নম্বৰ ৰাউণ্ড আৰম্ভ হৈছে। আপোনালোকক কওঁ যে আপোনালোকে ভালকৈ ঘৰত প্ৰিপাৰেশ্যন কৰি থাকক, কাৰণ 10 পাক মাৰিব লাগিব যিহেতু, আৰু ফিল্ডখন অৱশ্য ভালেই। এইখিনিতে আপোনালোকক কওঁ যে এইবাৰ ৰানিং লং জাম্পৰ প্ৰচেছটো অলপ বেলেগ। আপোনালোকে ৰানিং কৰিব, আপোনালোকৰ কোনো টাইম চোৱা নহয়। অৱশ্যে আপোনালোকৰ কিবা এটা নম্বৰ দিয়া হ'ব, তাতে আপোনালোকৰ GPS চেঞ্চৰ লগোৱা থাকিব। আপোনালোকে য'ৰ পৰা ৰানিং ষ্টাৰ্ট কৰিব তাৰ পৰা আপোনালোকে যিমান পাক মাৰিব সেই চেঞ্চৰটোৱে ধৰি ল'ব যে এপাক মাৰিছে 2 পাক মাৰিছে। গতিকে আপোনালোকক কওঁ যে আপোনালোকে একদম 10 পাক মৰাৰ পিছত আপোনালোকৰ যিটো GPS চেঞ্চৰ লগোৱা থাকে আপোনালোকৰ গাত দিয়া হ'ব নম্বৰ, সেইটো 10 পাক মৰাৰ পিছত আপোনালোকৰ নিজে নিজে অফ হৈ যাব। গতিকে মই এনেকুৱা বহুত দেখিছোঁ যে কিছুমানে কি কৰে যে যিটো ৰাউণ্ড হয় ৰাউণ্ডটো 10 পাকৰ পৰিৱৰ্তে 9 পাক মাৰি সিহঁতে ৰখি যায়, কাৰণ সিহঁতৰ ৰাউণ্ডটো হিচাপ কৰাত অলপ গণ্ডগোল হৈ আছে। চাওক, ইহঁতৰ 2 পাক হৈ গৈছে। গতিকে আপোনালোকক কওঁ যে আপোনালোকে ৰাউণ্ডটো ভালকৈ হিচাপ কৰিব, কাৰণ আপোনালোকে 10 পাক মৰাৰ পিছতো যদি আপোনালোকে 11 পাক মাৰি দিয়ে আপোনালোকৰ কোনো কথা নাই, কাৰণ 10 পাক মৰাৰ পিছত আপোনাৰ যিটো GPS চেঞ্চৰ লুকুৱাই থাকিব সেই GPS চেঞ্চৰটো আপোনালোকৰ অফ হৈ যাব। কিন্তু যদিহে আপোনালোকে 10 পাকৰ আগত ৰখি দিয়ে, 9 পাকতে ৰখি দিয়ে, কিন্তু আপোনালোকৰ GPS চেঞ্চৰটো অফ নহয়, পিছলৈ আপোনালোকৰ যিটো ৰিজাল্ট আহিব, ৰানিঙৰ ৰিজাল্ট আহিব, ৰিজাল্টত আপোনালোকৰ ফেল আহিব। কাৰণ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক এইটো কথা ক'লোঁ, কাৰণ মোৰ যেতিয়া ৰানিং পৰিছিলে মোৰ লগত 30 জন পৰিছিলে, 30 জনৰে 14 জনেহে পাছ কৰিছে। কাৰণ 14 জনেহে পাছ কৰিছে। তেওঁলোকে কি কৰিছে যে 9 পাক মাৰি ৰখি গৈছে। আমাৰ 10 পাক হৈছে, সিহঁতৰ 9 পাক মাৰি ৰখি গৈছে। সিহঁতৰ ৰাউণ্ডটো হিচাপ কৰাত অলপ বন্ধ কৰিছে। গতিকে আপোনালোকক কওঁ যে আপোনালোকে 10 পাক মৰাৰ পিছতো যদি আপোনালোকৰ সন্দেহ লাগে মনত, তেন্তে আপোনালোকে কি কৰে আৰু এপাক মাৰি দিব স্পীডত, কথা নাই। কাৰণ বেছি হ'লে কথা নাই, আপোনালোকৰ সময়টো কিমান হৈছে 10 পাকতে আপোনালোকৰ GPS চেঞ্চৰটো ধৰা পৰিব। কিন্তু যদি আপোনালোকে 9 পাক মাৰে তেন্তে আপোনালোকৰ ৰিজাল্টটো ফেল আহিব। গতিকে এইখিনি আপোনালোকক ক'লোঁ, খুব মনোযোগেৰে শুনিব। যদি আপোনালোকে 9 পাক মাৰি ৰখি যায়, আপোনালোকৰ GPS চেঞ্চৰটো অফ নহয়, কিন্তু আপোনালোকে 9 পাকত কেই মিনিট কেই ছেকেণ্ড লাগিছে সেইটো আপোনালোকৰ GPS চেঞ্চৰত ধৰা পৰিব। গতিকে আপোনালোকে ভালকৈ ৰাউণ্ডটো হিচাপ কৰিব চেষ্টা কৰিব। এইখিনিতে আপোনালোক সকলোকে কওঁ যে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব। কাৰণ যদি আপোনালোকে এটা ভিডিঅ'ত লাইক দিয়ে তেনেহ'লে গম পাম যে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। আৰু বন্ধুসকল, এইখিনিতে আপোনাক সকলোকে কওঁ যে আপোনালোকে ঘৰত ভালকৈ প্ৰিপাৰেশ্যন অৰ্থাৎ প্ৰেক্টিছ কৰি থাকক, কাৰণ 14 মিনিটত 10 পাক মাৰাটো ইমান সহজ কথা নহয়, আৰু যি ৰ'দ দিয়ে। আৰু আপোনালোকক কওঁ যে ভালকৈ ভিডিঅ' কৰিব পৰা নাই, কাৰণ যিটো ষ্টেডিয়ামৰ যে বাউণ্ডেৰী ৱাল আছে, ৱালখন বহুত ওখ হয়। গতিকে ভিডিঅ' কৰাত অলপ কষ্ট হৈছে। ভিডিঅ'টো পিকচাৰ কোৱালিটি ইমান ভাল হোৱা নাই, গতিকে আপোনালোকে বেয়া নাপাব। বন্ধু বান্ধৱীসকল, যদি কাৰোবাৰ মনত ডাউট আছে বা কিবা সুধিব লগা আছে, ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আইডি, ফেচবুক পেজ আইডি দিয়া আছে, তাতে গৈ আপোনালোকে ফ'ল' কৰি ল'ব, আৰু ইনষ্টাগ্ৰামত মেছেজ কৰি সুধিব পাৰে। মই নিশ্চয় আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইখিনিতে কওঁ যে ছোৱালীৰ যিখিনি ইণ্টাৰভিউ হ'ব, ছোৱালীৰ
1600 মিটাৰত 5 পাক মাৰিব লাগিব ল'ৰা যিহেতু 10 পাক এই ছোৱালী 5 পাক মাৰিব লাগিব গতিকে ল'ৰা ছোৱালী সকলোকে কওঁ যে সকলোৱে ভালকৈ ঘৰত প্ৰিপাৰেশ্যন কৰি থাকক প্ৰেক্টিছ কৰি থাকক Turn us to thousands, and we'll grow in number, fueled by them to see the horizon. Turn us to thousands, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays.